আজি আমি ইংৰাজীত ব্যৱহাৰ হোৱা গ্ৰীক প্ৰেফিক্স কিছুমানৰ বিষয়ে আলোচনা কৰিব ওলাইছো। মানে গ্ৰীক প্ৰেফিক্সবিলাক যেতিয়া ইংৰাজী ভাষাত ব্যৱহাৰ হয় সেই প্ৰেফিক্স মানে উপসৰ্গবিলাকৰ মানে অৰ্থ আৰু সেই মানে সিহঁতৰ অৰ্থ আৰু সেই প্ৰেফিক্সবিলাক ব্যৱহাৰ হোৱাৰ পাছত মানে যি শব্দ গঠন হয় সেই বিষয়ে ক'বলৈ ওলাইছো। মানে গ্ৰীক প্ৰেফিক্স আমাৰ ইংৰাজীত ব্যৱহাৰ হোৱা মানে উপসৰ্গ গ্ৰীক শব্দৰ উপসৰ্গবিলাকৰ আমি কি কওঁ, আমি উপসৰ্গৰ অৰ্থ আৰু শব্দ গঠন এই বিষয়ে ক'বলৈ ওলাইছো। এতিয়া প্ৰেফিক্স আমাৰ মানে গ্ৰীক উপসৰ্গ আমাৰ এ আৰু এন এই এ আৰু এনৰ অৰ্থ বুজায় মানে বাহিৰে নাইবা নহয় বুজায়। এই এ এন ব্যৱহাৰ হোৱা শব্দ হ'ল এথিছ, এথিছ নাইবা আমি কি পাওঁ এপাথি। এ আৰু এন অৰ্থটো বুজায় বাহিৰে বা নহয়, গতিকে শব্দ দুটা হ'ল এথিছ বা এপাথি। ঠিক সেইদৰে এনটি এই এনটিয়ে আমাৰ কি বুজায়, বিৰুদ্ধে বুজায়, এগেইনষ্ট বুজায়। বাহিৰে আমাৰ এইটো উইদাউট, আমি অসমীয়া এইটো বহোৱা নাছিলোঁ উইদাউট, আৰু ইয়াতে কি বুজায় আমাৰ এগেইনষ্ট মানে অসমীয়াটো কি হ'ব বিৰুদ্ধে। এই এনে আমাৰ উইদাউট মানে বা নট বুজায়, আৰু ইয়াতে আমাৰ এনটিয়ে কি বুজায়, এনটিয়ে এগেইনষ্ট বুজায়, বিৰুদ্ধে। এতিয়া আমাৰ যদি আমি শব্দ মানে বুজাওঁ মানে অৰ্থ হয় এণ্টিপেথি, এণ্টিপেথি। ঠিক সেইদৰে আমাৰ মানে গ্ৰীক উপসৰ্গ অটো, অটোটোৱে আমাৰ চেল্ফ বুজায়, চেল্ফ মানে নিজে। অসমীয়াটো নিজে হয়, ইংৰাজী চেল্ফ। এতিয়া শব্দ হ'ব অটোবায়োগ্ৰাফি, বায়োগ্ৰাফি, অটোবায়োগ্ৰাফি। নাইবা আমি কি ব্যৱহাৰ শব্দ কৰিব পাৰোঁ, অটোমোবাইল আমি শব্দটোও ব্যৱহাৰ কৰিব পাৰিম। অটোমোবাইল বা অটোবায়োগ্ৰাফি, অটো মানে আমাৰ চেল্ফ নিজে বুজায়। তাৰপিছত আমাৰ ডি আইয়ে আমাৰ কি বুজায়, টুৱাইচ বুজায়। টুৱাইচ মানে দুবাৰ, অসমীয়াত হ'লে আমাৰ দুবাৰ। এতিয়া শব্দ হ'ব কি, ধৰক ডাইমিটাৰ, উপসৰ্গটো ব্যৱহাৰ হোৱা শব্দ ডাইমিটাৰ। ঠিক সেইদৰে আমাৰ ডাইচ শব্দ এটা আমাৰ উপসৰ্গ আছে, ডাইচ, আৰু ডাইচে আমাৰ কি বুজায়, আমাৰ মানে বেডলি বুজায়, বেডলি মানে বেয়াকৈ, অসমীয়া হ'লে বেয়াকৈ। আৰু শব্দটো হ'ব আমাৰ কি ডাইচ পেয়াৰ। ডাইচ পেয়াৰ। আর
শব্দটো হ'ল আমাৰ ডাইস্পেয়াৰ আৰি ডাইস্পেয়াৰ মানে ডাইচটো আমাৰ বেডলি বেয়াকৈ শব্দটো গঠন হ'ল ডাইস্পেয়াৰ সৰি তাৰপিছত আমাৰ এটা আছে ধৰক হেমি HCMY হেমি আমাৰ কি বুজায় আমাৰ মানে হেমিয়ে আমাৰ হাত বুজায় হাত অসমীয়া হ'লে আধা অসমীয়া হ'লে আধা গতিকে কি আমি ক'ব পাৰোঁ হেমিস্ফিয়াৰ HCMISPRE হেমিস্ফিয়াৰ ঠিক সেইদৰে আমাৰ অন্য আৰু কিছুমান মানে গ্ৰীক উপসৰ্গ আছে ইংৰাজীত ব্যৱহাৰ হোৱা এটা আমি ক'ব পাৰোঁ মনো MONE মনো মানে অনলি অকল জানে আমাৰ কি বুজা যায় আমাৰ অনলি এলন মানে অকলে অসমীয়াটো হ'ব অকল তাৰমানে আৰু আমাৰ শব্দ গঠন হ'ব ধৰক মনোপলি MONOPOLY মনো প্ৰিফিক্সৰ পৰা আমাৰ অৰ্থ হ'ল এলন অকলে আৰু ৱাৰ্ড হ'ল মানে শব্দ হ'ল মনোপলি ঠিক সেইদৰে পেৰি PERI আমাৰ প্ৰিফিক্সটো উপসৰ্গটো হ'ল পেৰি আৰু পেৰিটোৰ অৰ্থ হ'ব আপোনাৰ ৰাউণ্ড ROUND ৰাউণ্ড মানে ঘূৰণীয়া মানে গতিকে ঘূৰণীয়া পেৰি গতিকে কি হ'ব এইটো পেৰিমিটাৰ আমাৰ পেৰিমিটাৰ অৰ্থ কোৱাটো হ'ব পেৰিমিটাৰ ঠিক সেইদৰে আমাৰ এটা আৰু গ্ৰীক প্ৰিফিক্স আছে প্ৰ মানে বিফৰ অৰ্থ বুজায় বিফৰ আমাৰ অসমীয়া হ'লে আগত আৰু শব্দ গঠন হ'ব আমাৰ ধৰক প্ৰফেচি এটা PROPHCY প্ৰফেচি এইদৰে আমাৰ গ্ৰীক প্ৰিফিক্সবোৰ যদি আমি অৰ্থ বৰ সুকীয়া আছে আৰু সি সুকীয়া শব্দ মানে ৱাৰ্ড গঠন কৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট দিবলৈ অনুৰোধ জনালো আৰু যদি ভিডিওটো জানিব লগা আছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো আজি আমি আলোচনা কৰিলো গ্ৰীক প্ৰিফিক্স মানে গ্ৰীক উপসৰ্গ কিছুমান এই গ্ৰীক উপসৰ্গবিলাকৰ অৰ্থ আমাৰ অসমীয়া ভাষাত তাৰ অৰ্থটো কৈছো আৰু সেই প্ৰিফিক্সবোৰ ব্যৱহাৰ হৈ গঠন কৰা শব্দবোৰ মানে শব্দবোৰৰ বিষয়ে আলোচনা কৰিলো আজিলৈ এইখিনি